আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি গুৰুজনাৰ সৃষ্ট Hello, welcome back to my YouTube channel. Guys, good morning. এতিয়া আমি নামঘৰৰ আজি আমাৰ মাধৱদেৱ প্ৰাথমিক আজি মিটিং আছে তাতে আজি আমি ওলাই যাই আছো দেউতা ৰাতিপুৱা গ'লে আৰু এতিয়া মাকক থৈ আহিলোঁ এতিয়া ৱাইফ আৰু মই যাম এতিয়া আপোনাৰ বাজিল 9টা বাজিল এতিয়া যাব হ'লে মোটামুটি ৰাতিপুৱা যাব লাগিছিল 7টা মানতে অলপ কাম আছে ঘৰতে সেইকাৰণে যোৱা নহ'ল যিকোনো গাছ যা চেনেলটো গাছ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব গাছ আৰু গাছ ভিডিঅ' চাই কেনে পাছত কমেণ্টত জনাই দিব গাছ ভিডিঅ'টো গাছ আৰম্ভ কৰোঁ আপোনালোকে চাই থাকক বৰমা অঞ্চল শাখাৰ 46 সংখ্যক বাৰ্ষিক প্ৰতিনিধি সভালৈ আৰু এইখন দিয়া আছে আদৰিছো ভিতৰত সোমাই যাব লাগিব তাতে মিটিং চলি আছে আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব গাইজ মিটিংখন আপোনালোকক অকণমান দেখাই আছোঁ এইটো হৈছে আমাৰ মাধৱদেৱ প্ৰাথমিক নামঘৰ ৰাতিপুৱা পতাকা উত্তোলন কৰিলোঁ মই পতাকা আছে গেলেন ভকতৰ সৃষ্ট ভকতৰ জৰিয়তে পৰিচালিত মূল শাখা এতিয়া প্ৰাথমিকৰ অবিহনে কোনো এখন আঞ্চলিক গঠন হোৱাটো সম্ভৱ নহয় গতিকে মূল ভেটি হ'ল আমাৰ প্ৰাথমিক গতিকে প্ৰাথমিকৰ সভাপতি সম্পাদক সমষ্টিই যথেষ্ট কষ্ট কৰি গৃহস্থীসকলক একগোট কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিকবিলাক সুন্দৰভাৱে পৰিচালনা কৰি তেখেতসকলৰ মাজৰ পৰাই একোজন উপযুক্ত বাপক আঞ্চলিক শাখালৈ হিচাপে আৰু সেই উদ্দেশ্যে আমাৰ বৰমা আঞ্চলিক আৰু আজি প্ৰাথমিক সভাপতি সম্পাদক বা সমষ্টিই তেখেতসকলে দিয়া দায়িত্ব বা তেখেতসকলৰ প্ৰতিনিধি সমষ্টিই কি ধৰণে এই বছৰ অতিক্ৰম কৰিলে আৰু সেইটো জনাৰ উদ্দেশ্যে আজি প্ৰতিনিধি সভাত তেখেতসকল উপস্থিত হৈছে আৰু আঞ্চলিক শাখাই প্ৰাথমিক শাখাসমূহৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰি কি ধৰণে বছৰটো অতিবাহিত কৰিলে আজি প্ৰাথমিকৰ সভাপতি সম্পাদক লগতে প্ৰতিনিধি সমষ্টিৰ আগত এই বছৰটোৰ কাৰ্যৱলী দাঙি ধৰিব লাগিব গুহাৰ সভাপতিৰ আসন গ্ৰহণ কৰি সভাখন চলাই নিয়াত উদ্যোগ লৈ আছে আৰু তেখেত হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰমা আঞ্চলিক শাখাৰ স্থায়ী সভাপতি মাননীয় শ্ৰীযুত প্ৰণৱ কুমাৰ বৰ্মন বাবজনা আৰু বাবজনা আমাৰ আদৰণী সমিতি তথা প্ৰাথমিক শাখাৰ দুবিৰাণী আইগৰাকীয়ে এখনি সুনাম গামোচাৰে আদৰণি জনাব गामसा देर को नहीं है और আমি আমাৰ মাজত পাইছোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ প্ৰাক্তন সদস্য মণিকোট প্ৰাথমিক শাখাৰ বাপাই সমস্ত হৈ পৰিচয় দিয়াৰ বাবে সেৱা দিছোঁ আমি বাকলিয়াটা প্ৰাথমিক শাখাৰ সদস্য বাপাই সমস্ত হৈ পৰিচয় দিয়াৰ বাবে সেৱা দিছোঁ আমি ফুলকুচি প্ৰাথমিক শাখাৰ বাপাই সমস্ত হৈ পৰিচয় দিয়াৰ বাবে সেৱা দিছোঁ আমি প্ৰাথমিক শাখাৰ বাপাই সমস্ত হৈ পৰিচয় দিয়াৰ বাবে সেৱা দিছোঁ
আমি টিহুনগর প্রাথমিক শাখার বাপ হেমস্তক থিয় হৈ পৰিচয় দিয়াৰ বাবে সেৱা জনাইছোঁ। কেন্দ্ৰীয় সন্তান আমি খালবাজান প্রাথমিক শাখার বাপ হেমস্তক আমি খালবা মিলন বিশ্বজ্যোতি প্রাথমিক শাখার নাম ঘোষণা কৰিছোঁ। খালবা মিলন শাখা তাৰপিছত থাকি শ্যামকানু প্ৰাথমিক শাখা আমি নিজনমাটি প্ৰাথমিক শাখাৰ বাপ হেমস্তক থিয় হৈ পৰিচয় দিয়াৰ বাবে সেৱা জনাইছোঁ। এতিয়া গাইছে মিটিং চেছ হৈ গ'ল, ভাত পানী খাই ল'লোঁ, খাই এতিয়া ঘৰত যাম আৰু সকলোৱে সকলোৱে গুচি গ'ল। আছে মোটামুটি 10-12জনমান আছে। এতিয়া গাইছ ভিডিঅ'টো চাই কেনে প্লাছ কমেণ্টত জনাই দিব গাইছ আৰু ভিডিঅ'টো এটেণ্ড কৰোঁ। বাই বাই।